নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, মোৰ পিছফালে দেখিছেই এই বস্তুবিলাক আছে। এইটো হৈছে আমাৰ গুদাম আৰু এখন গাড়ী দেখিছে। এখন গাড়ীত বৰ্তমান আমি মাল ভৰাই ৰাখিছোঁ। এতিয়া যাবলৈ ৰেডি হৈছে আৰু বিলখিনি বনাই আছে। বিল হ'লে আমি ওলাই যাম। অকণমান গুদামটো আজি দেখুৱাই দিম বুলি ভাবিলোঁ আপোনালোকক। হেল্ল' বন্ধুসকল, ডাইৰেক্ট আহি মই গাড়ী পালোহি। গুদামটো আপোনালোক ভালকৈ দেখাব নোৱাৰিলোঁ। মই ভিডিঅ' কৰি থকা অৱস্থাতে মালিক আহি গ'ল আৰু মই ভিডিঅ' কৰি থকা দেখিলে মালিকে গালি দিব। সেইকাৰণে মই কেমেৰাটো বন্ধ কৰি ডাইৰেক্ট গুচি আহিলোঁ গুদামৰ পৰা ওলাই গাড়ী লৈ। আৰু মোৰ লগত মোৰ ভাইটি দুইজন আছে। আমি এতিয়া গৈ আছোঁ বৰ্তমান মাল নিবলৈ। আৰু এতিয়া বৰ্তমান যিখিনি জেগাত ৰৈ আছোঁ, জেগাখিনি হৈছে মংগলাপুৰম ডিষ্ট্ৰিক্ট, ত্ৰিবান্দ্ৰম ডিষ্ট্ৰিক্ট। আৰু গম পাইছে কেৰেলাত আছোঁ। কি কাম কৰি আছোঁ, কি কাম কৰা নাই, গোটেইখিনি আপোনালোকে দেখি থাকিব ভিডিঅ'টো। একেলগে কণ্টিনিউ কৰি দিম। আহি আমি প্ৰথমখন দোকান পাইছোঁহি আৰু ভাইটি দুটাক কৈছোঁ মালটো দিয়া প্ৰথমখন দোকানত। সৰুকৈ ডালদাই বস্তু আছে, বেছি একো নাই। ইয়াতে দি আহিব আৰু ৰেডি কেছ দোকান হয়, পইচা দি দিব লগালগ। তেওঁলোকক কৈছোঁ যাবলৈ। অকণমান দেখুৱাই আছোঁ ৰ'ব তেওঁলোকক। হ'ল আমি আহি পাই গ'লোহি। এতিয়া আমি বেকাৰীটো ফালে সোমাই যাম অকণমান বাহিৰত। ৰাজকুমাৰী এখন মুখত যিটো ঘৰ দেখিছে, এইটোৱে হৈছে বেকাৰী ৰাজকুমাৰী বৰ্মা লিখা আছে। এখন সোমাই দিম ভিতৰলৈ ডাইৰেক্ট। বৰ্তমান মই গাড়ী বেকাৰীৰ ভিতৰত লগাই দিলোঁ। সেইখন মোৰ পিছপিনে গাড়ী। এতিয়া মাল নমাব মোৰ ভাইটিকেইটা আৰু সিহঁতৰ লগত। এতিয়া বেকাৰী দুজন মানে মিলি নমাই দিব। মই গাড়ী কৰি সোমাই যোৱা নাই। এইপিনেদি এনেকৈ আহি ইয়াৰ পৰা আকৌ এনেকৈ গৈ ভিতৰে তাত লগাইছোঁ। অকণমান বস্তুবিলাক দেখুৱাই দিওঁ কি কি নমাই আছে। আদাত 12 কিলো 40। এইটো চাওক, এইটো RKG লিখা হৈ আছে। এইটো হৈছে ঘিউ। তাৰপিছতে এইটো লটাছ লিখাটো হৈছে ব্ৰেড বনোৱা ডালদা। আৰু এইটো হৈছে আপোনাৰ টুটি ফ্ৰুটি। এতিয়া এইটো য'ত মাল ভৰাই আছোঁ, এইটো হৈছে লিফ্ট। এইটোৰ পৰা একে ডাইৰেক্ট 3 তলাৰ ওপৰত যাব মালখিনি। আৰু অলপমান নমাবলগীয়া আছে, নমাই লওঁ। ভিডিঅ' দেখে নাই ইউটিউব নেদা। আৰু ইয়াত দেখিছে এইবিলাক 25 লিটাৰ টমেট' চচ। এনেকৈ আৰু এই গাড়ী মাল কিবা কিবি লৈ আহিছোঁ। পটককৈ মালকেইটা নমাই লওঁ ৰ'ব, মই অকণমান হেল্প কৰি দিওঁ। আৰু এই বস্তাটো হৈ গ'ল কৰ্ণফ্লাৱাৰ। কৰ্ণফ্লাৱাৰ মানে গোমধানৰ এইটো গুড়িটো পাউডাৰটো। এইটো 2 বস্তা নমাব লাগিব। বস্তাত 50 কেজিকৈ আছে। অঁ, হৈ গ'ল নোমোৱা। আকৌ ওপৰত তহঁতে নমাই থৈ আহিব লাগে নেকি? হা? অঁ, যা নহ'লে যা, মই গাড়ী চাইড কৰি ল'ম যা। এইটো চাওক, এইটো হৈ গ'ল লিফ্ট। একেবাৰে ওপৰত যায় নমাই দিবগৈ লাগিব আকৌ সিহঁতক বস্তুখিনি।
কিন্তু এতিয়া আদায় নিলে বন্ধ কৰিব পৰা নাই হ'বলা আৰু তেওঁলোকে সিহঁত গ'ল মালখিনি ওপৰত আকৌ সিহঁতক নমাই দি আহিব লাগিব গুদামৰ ভিতৰত মই গাড়ীখন লৈ যাওঁ মই দেখাই দিম বুলি ভাবিলোঁ এই বেকাৰীটো পাৱাৰ জেনেৰেট কৰিবৰ কাৰণে দেখিছে কিমান ডাঙৰ ডিজি বন্ধুসকল এতিয়া আমি আহি পাই গ'লো লাষ্টৰ বেকাৰীটোত মালকেইটা আমি ইয়াতে নমাই দিছোঁ যিকেইটা পেটি আছে আৰু গাড়ীত অলপমান বস্তা আছে ময়দা আছে চেনি আছে সেইকেইটা আমি লৈ যাব লাগিব 3 টকাৰ ওপৰতে পদ্ধতি নিব লাগিব কোনো লিফ্ট নাই আমি লৈ যাম আপোনাক অকণমান দেখুৱাই আছোঁ চাই থাকিব ভিডিঅ'টো বন্ধুসকল সিহঁতক মই বস্তা এটা দাঙি দিলোঁ সিহঁতে লৈ গৈ আছে মই তেলৰ কাৰ্টন এটা ল'লোঁ আৰু আহক মই আপোনালোকক দেখুৱাইছোঁ ওপৰলৈ গৈ আৰু বন্ধুসকলেতো শতাংশতে ইমান ধেমালি নহয় 42টা সাতপাতি আছে 42টা ষ্টেপ উঠি ওপৰত যাব লাগিব 50 কেজি বস্তা লৈ যায় ওপৰলৈ ভাবি চাওক কেৰেলা কিমান কষ্ট কাম পাই গ'লে ওপৰত আমি তলত নামি গৈ আছোঁ এটা ষ্টেপ দুটা ষ্টেপ এনেকৈ চাওক এতিয়া আহি পাইছোঁহি তল কিমান ওপৰত লৈ যাব লাগে এইবাৰ চাওক এবাৰ মই লৈছোঁ এবাৰ মোৰ পাল এতিয়া ভাগৰি গ'ল অকণমান মই 2 বস্তামান লৈ যাওঁ বুলি ভাবিলোঁ অকণ তলত ৰখাবলৈ দিছোঁ ओके হ'ব পাই গ'লো সেই ওপৰত নি গোদামত পেলাই দিব লাগিব পাগলে গৈছে দোস্ত কেক বনাইছে ओके আৰু আছে কেইটামান মানুহক লৈ আহোঁগৈ কথা বেছিকৈ ক'ব পৰা নাই ভাগৰ বহুত লাগে চাওক আমি পাই গ'লো আমি এতিয়া বেকাৰীটো ক'ত থোৱা দেখুৱাই আছোঁ আপোনালোকক চাওক এই খুব উঠাইছোঁ আপুনি কিমানটা বস্তা আছে জানে চেনি উঠাইছোঁ 2 4 6 8টা চেনি আৰু ময়দা 3 3 6 6 3 9 10টা ময়দা 18 বস্তা একে 19 বস্তা উঠাইছোঁ চাওক মেছেজ কাটি আহিছে কাইলৈ কাৰণে
কি বনাই ৰাখিছে আৰু তেওঁলোকে বন বেকাৰী কাম বৰ্তমান শেষ হৈ গ'ল হাত মুখত ধুই লওঁ বন্ধুসকল মাল দি কৰি শেষ হ'ল এতিয়া আমি উভতি গৈ আছোঁ দোকানলৈ শেষত এটাই ক'ম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ ইউটিউব আৰম্ভ কৰিছোঁ আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে মই আৰু ভাল ভাল ভিডিঅ' বনাই থাকিবৰ বাবে চেষ্টা কৰিম ধন্যবাদ জয় আই অসম